ফ্ৰেণ্ড কোম্পানীত অহাকালিৰ পৰা কাম হ'ব বুলি কেনেদৰে 1 মিটাৰ দূৰত্বত যোগাৰ কৰা হৈছে অলপ চাওঁ আহক আৰু কি কি ব্যৱস্থা কৰা হৈছে। এইটো হৈছে হেণ্ডৱাছৰ এৰিয়া। অহাৰ লগে লগে এইটো গেটৰ পৰা সোমাই অহাৰ লগে লগে ইয়াতে হাত ধুব। এয়া হাত ধোৱাৰ কাৰণে পানী আছে। তাৰপিছত এতিয়া হাত ধুব। হাত ধোৱাৰ পিছত লাহে লাহে ভিতৰত যাব। আগত ল'ৰা কেইটামানে কাম কৰি আছে, সেইটোক দেখাই লওঁ নহয়। তাৰপিছত হাত ধোৱাৰ পিছত ইয়াতে হেৰি কৰিব, চেনিটাইজাৰ আছে, এই চেনিটাইজাৰ লগাব। তাৰপিছত ভিতৰত যাব। ইয়াতে মাৰ্কিং কৰা হোৱা নাই, তো মাৰ্কিং কৰা হ'ব 1 মিটাৰ দূৰত্বত। এয়া এনেকৈ তাৰ পৰা আহি এনেকৈ 1 মিটাৰ দূৰত আহি পেলাই ভিতৰত গৈ পেলাই হেৰি কৰিব, এটা এটাকৈ গৈ ৰ'ব, এটা এটাকৈ ৰ'ব। তাৰপিছত গৈ ছিগনেচাৰ কৰিব আৰু ভিতৰত যাব। আমাৰ চেকিং অফিচ। এনেকৈ এটা এটাকৈ যাব। এতিয়া ঘঁহিব নালাগে, শুকাই ল'ব দিয়া। এয়া কামকেইটা মানুহৰ ল'ৰাবিলাক কাম কৰি আছে অহাকালিৰ কাৰণে। 1 মিটাৰ দূৰত্বত ৰাউণ্ডছ বনাই আছে এনেকৈ। দুটাৰ মাজত দে, চাইডত নিদিবি। বঢ়িয়া। এনেকৈ কৰিলেতো 1 ঘণ্টাৰো কাম নহয়। হা 1 মিটাৰ এইটোৰ এনেকৈ মাজত লোৱা। বাছ।